ধৰি লোৱা আকৌ ধৰি লোৱা একো নহয় ৰচিদা গৈ জোলনা খেলিব লাগি গ'ল আহি যদি তো গাইজ বহুত ধুনীয়া লাগিছে ঘূৰি মেলি সেইটো বন্ধ কৰা নাই তো গাইজ আজি আবেলিটি বহুত ধুনীয়াকৈ কটালোঁ গৈ থাকোঁ তো গাইজ আজি সন্ধিয়াটি মানে আবেলিটি বহুত ধুনীয়াকৈ কটালোঁ ডিব্ৰুগড়লৈ আহি এয়া আছিল আপোনাৰ নামটো পাই থাকোঁ নহয় ব্ল'মিং নহয় হয় ব্ল'মিং এক্সট্ৰনিক লিখিছে বাদ দে তো গাইজ আবেলি তো হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পংকজ মাইনা আছাম আজি আকৌ এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ আমি ডিব্ৰুগড় ব্ল'চন ইৰ্টিগা ন ব্ল'চন এক্সজটিকা এটা নাৰ্চাৰী হয় আৰু এতিয়া লাহেকৈ তেওঁলোকে বহুত ধুনীয়াকৈ বনাই আছে বস্তুবিলাক তো আপোনালোক ধুনীয়াকৈ দেখাই যাম চাই থাকিব ভিডিঅ'টো হেঙিং ব্ৰিজ আছে আৰু গছৰ ওপৰত ঘৰ কিবা কিবি সেইটো গছৰ ওপৰতে আছোঁ নেকি বাগান আছে ধুনীয়াকৈ পৰিৱেশটো দেখাই যাম চাই থাকিব ধুনীয়াকৈ ভিডিঅ'টো তো ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আছোঁ আমি এতিয়া চাংঘৰ এটাত বহুত ধুনীয়া পৰিৱেশটো একচুৱেলি আৰু মোৰ কাষতে আছে এখন হেঙিং ব্ৰিজ এখন চব একদম চালিয়া লাগিছে আৰু সোঁফালে বহুত কিবা কিবি আছে সেইবিলাকত দেখুৱাই থাকিম ধুনীয়াকৈ তো চাই থাকক ভিডিঅ'টো আগলৈ আমাৰ ইউটিউবাৰ উঠিছে দেই হেঙিং ব্ৰিজৰ ওপৰত ভাগে বুলিহে ভয় হৈছে যি হলক পলক কৰি আছে মজা মজা ধৰি লোৱা আকৌ ধৰি লোৱা একো নহয় ৰচিদা ধৰি লৈ যোৱা হয় টিকলি বহুত ধুনীয়া একদম পখিলা জোলনা এখনত উঠিছে সেইফালে মাকে চাই আছে ওচৰত কেনেকুৱা লাগিছে ভাইটি তামাম লাগিছে ক'ত আহিলে আজি কৈ দিয়া পাৰাক আহিলে বোলে পাৰাক লগাই চাবলৈ লাগিছে সেইটো এটা বহুত ধুনীয়া লভ নিচিনা বনাই দিছে ইয়াতে ফুলবিলাক ডাববিলাক এনেকৈ আৰু এখন একচুৱেলি নিজৰ ঘৰ বাগান আছিল তো তেওঁলোকে ইয়াকে ধুনীয়াকৈ সজাই পৰাই দিলে তো ইয়াত এতিয়া বহুত মানুহ পোৱা পৰিলক্ষিত হৈছে আজিতো বহুত মানুহ দেখিছোঁ তো কাইলৈ ছানডে কাইলৈতো বহুত মানুহ হ'ব চাগে আজি ছেটাৰডে ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক মানে কি সেউজীয়া বাগানৰ মাজতে নাৰ্চাৰীখন লগতে তেওঁলোকে হেঙিং ব্ৰিজ জোলনা এনেকুৱা ধৰণৰ কিবা কিবি দেখিবলৈ অকণমান ভাল লগা বনাই দিছে ধুনীয়াকৈ টিকলি ফালে বহি আছে আহিব ধুনীয়া ভাল লাগিছে ডিব্ৰুগড় আপোনাৰ ইউনিভাৰ্চিটিৰ ওচৰতে বুলি ক'ব লাগিব ধুনীয়া খোৱা বোৱা ব্যৱস্থাবিলাক আছে তো চাই থাকক ভিডিঅ'টো আগলৈ লগাই ধুনীয়াকৈ মজা লাগিছে ইয়াত বাগানৰ মাজত দেখিছে এইবিলাক ধুনীয়াকৈ বাঁহৰ চাং বনাই দিছে চাঙে চাঙে গৈ 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 এনেকুৱাবিলাক পায় আৰু মাজতে এনেকুৱা চকী আছে বহুত ধুনীয়াকৈ ভাল লাগিছে ধুনীয়া জেগা আহিব আপোনালোকে একচুৱেলি সন্ধিয়া সময়ত আহিব লাগে পিছবেলা সময়ত অকণমান মনটো ফ্ৰেছ কৰিব পাৰি এফালে আমাৰ ৱাইফ চুলি মিলাই আছে অকল চুলিয়ে মিলাই থাকে যদি কেনেকুৱা লাগিছে কৈ দিয়া মজা লাগিছে কাহিনী কি হ'ল আজি চকু দেখাবলৈ আহিছিলোঁ মোৰ ৱাইফৰ ডিব্ৰুগড়লৈ তো লগতে দুটা কাম হওক বুলি এয়ালৈ আহি গ'লোঁ কিন্তু তাতকৈ বেয়া কথাটো হৈ গ'ল আজি চকু দৰ্শক নাপালোঁ
কেইবাখনো আপোনাৰ নাৰ্ছিঙত গ'লোঁ। আজি কিবা লাগ বেয়া আছিল চাগে, এজনো ডক্টৰ নাপালোঁ। তো এইটো কাইলৈ আকৌ ক'ৰবাত দেখাব লাগিব। তো চাই থাকক ভিডিঅ'টো আগলৈ। Hei, sabar kok. Kuriba. Aha, খালো। তো গাইজ বহুত ধুনীয়া লাগিছে ঘূৰি মেলি। সেইটো বন্ধ কৰা। তো গাইজ বহুত ধুনীয়া লাগিছে। চাৰিওপাশটো বহুত ধুনীয়া। গছৰ ওপৰত এটা ঘৰ আছে, তালৈ যাম। তাৰ পৰা আপোনালোকক গোটেই ধুনীয়াকৈ ভিউটো দেখাই দিম, এটা ড্ৰোনৰ ভিউ নিচিনাকৈ। তো চাই দিব ভিডিঅ'টো। আৰু এতিয়া বহুত ভোক লাগিছে, কিবা এটা খাই লৈ অৰ্ডাৰ দিছোঁ, আহি পাবই আৰু এতিয়া। ব্লুচম এক্সটিকা নামটো আকৌ পাহৰি যাওঁ। ব্লুচম এক্সটিকা আহিব, বহুত ধুনীয়া পৰিৱেশ, মজা লাগিব, তামাম লাগিব। তো চাই থাকক ভিডিঅ'টো আগলৈ। পেট পূজাটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। তো আহি গ'ল চিকেন ফ্ৰাইড ৰাইচ। আমি কিন্তু এটা কথা, য'তে গ'লে চিকেন ফ্ৰাইড ৰাইচটো খাওঁ, খায়ো ভাল লাগে। আমাৰ বেটিও খাই ভাল পায়। বেটিয়ে খাইছে বৰ্তমান আহি গ'ল। আহি গ'ল কফি। মই য'তে গ'লেও লাল চাহটো ভাল পাওঁ, তো লাল চাহ খাওঁ, ব্লেক টি। আৰু বাগানো আছে, লাল চাহ খাই ভাল লাগে। দুনুন কি খাইছা? ৰোল খাইছা? পোষ্ট দিলা নেকি? গাইজ প্ৰায় গধূলি হৈ আহিছে আৰু এতিয়া উঠিছোঁ লাষ্ট আপোনাৰ একদম গছত যোনটো ঘৰ দেখিছিলোঁ আপুনি, গছত থকা ঘৰটোলৈ উঠিছোঁ। যোৱা ৰেডি তো গছৰ ওপৰত এটা চাংঘৰ, তো ধুনীয়া লাগিছে, বহুত ওপৰত আছোঁ। ইয়াৰ পিছফালৰ ভিউবিলাক আপোনালোকে ধুনীয়াকৈ দেখিছে, গোটেই সেয়া জোলনা খাই হেঙিং ব্ৰিজ, ভাল লাগিলে। আজি সন্ধিয়াটি অকণমান কটালোঁ। আঁতৰি দিয়া, আঁতৰি দিয়া। ৰ'বা নাই হয়, অঁ হৈ গ'ল, লাগিলে নেকি? যা বেছি দূৰ নাযাবা। দলঙত ঠিক হৈ গ'ল আৰু এতিয়া মই আহি গ'লোঁ। এতিয়া ফাইনেলি বাগানখন মজা।
তো গাইছ আজি সন্ধিয়াটি আবেলিটি বহুত ধুনীয়াকৈ কটালোঁ ডিব্ৰুগড় ব্লছম নাৰ্চাৰীত বহুত ধুনীয়া লাগিলে ভাল লাগিলে তো আপোনালোকেও আহিব আৰু আজি ভিডিঅ'টো ইমানতে এৰিছোঁ ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব তিলে নাটা আকৌ লগ পাম এটা আমাৰ ভিডিঅ'ত বাই বাই